হেল্ল' স্বাগতম জনাইছোঁ লিকুমণি ব্লগবোৰে চেনেলে সকলোকে আশা কৰোঁ সকলো ভালে আছে কুশলে আছে। এতিয়া কেইটামান বাজিছে জানেনে? 4টামান 4:30মান বাজিছে। আজি এতিয়া ৰ'দটো নাই, ৰ'দটো ওলাইছিলে, ৰ'দটো অকণমান ধিমাই দিছে। আজি অকণমান ওলাইও যাম। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই থাকক কি নকৰোঁ কি কৰোঁ আজি ভিডিঅ'টো। এতিয়া চাদৰ ওপৰলৈ আহিছোঁ, কাপোৰখিনি লৈ যাম মই এতিয়া, যিহেতু ওলাই যাম। এতিয়াতো 5টামানে বাজিব হ'ল চাগে। আৰু আজি ৰাতিপুৱা এটা বস্তু ল'লোঁ, কি বস্তু ল'লোঁ গম পাব। আগতে চাবলৈ যাওঁতেও বস্তুটো এটা ভিডিঅ' কৰি থৈছিলোঁ, সেইটোও দি দিম। আজি বস্তুটো আহিলে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহে গম পাব ভিডিঅ'টো আগলৈ। আৰু যিসকল মোৰ চেনেলত প্ৰথমবাৰৰ পৰা আহি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন প্ৰেছ কৰি দিব। বেল আইকন প্ৰেছ কৰিলে যেতিয়া ভিডিঅ'ত ন'টিফিকেশ্যন পাই যাব, প্ৰথমতে ভিডিঅ'বিলাক চাব পাৰিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকৰ কমেণ্টবিলাক পঢ়োঁ, বহুত ভাল লাগে, ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰে। আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আপোনালোকে, লগতে লাইক কৰিব বুলিও আশা থাকিল। আৰু চাই থাকক ভিডিঅ'টো আগলৈ। এতিয়া মই ওলাই যাম, আৰু কিহৰ কাৰণে ওলাই যাম ভিডিঅ'টো চাই গৈ থাকিলে গম পাই গৈ থাকিব। বহুত দিনৰ মূৰত আজি বিউটি পাৰ্লাৰলৈ আহিছোঁ থ্ৰেডিং কৰিবৰ কাৰণে। আৰু এইখনতে আছে আমাৰ ৰাস্তা ঘৰৰ ওচৰতে, সেইকাৰণে ইয়াতে কৰিছোঁ মই, নহ'লে বেলেগ এখনত কৰোঁ। আজি এইখনতে কৰোঁচোন বোলো। এয়া বিউটি পাৰ্লাৰখনো বহুত ধুনীয়া হয়, মানুহ চানুহ ইমান নাই, সেইকাৰণে এতিয়া থ্ৰেডিংখিনি কৰোঁ। আৰু ভাবিছোঁ ছাইডৰ চুলিখিনি কাটিবলৈ কিন্তু দেৰি হৈ যাব, সেইকাৰণে অকণমান দেৰি হ'ল অহা। মই সেইকাৰণে আগত কেইডালমানে কাটোঁ আৰু থ্ৰেডিংটো কৰি লৈ একদম জাবৰৰ নিচিনা হৈ গৈছে, আৰু অহা নাছিলোঁ। চুলি বেছি নেকাটোঁ দেই, অকল আগকেইডাল কেইডালমান কাটোঁ। আৰু সেইদিনাখনি পাৰ্টিৰ পৰা অহাৰ পিছতে মই ফাৰ্নিচাৰ দোকানত সোমাইছিলোঁ, বেলেগ কেইবাখনতো সোমালোঁ, কিন্তু এইখনতে আহি অলপমান ভিডিঅ' কৰিছোঁ। আৰু যিহেতু বস্তুটো ইয়াতে মোৰ পচন্দ হ'ল, যিটো ল'ম আপোনালোকে দেখিবলৈ পাব, আগলৈ ভিডিঅ'টো চাই থাকক কোনটো ল'লোঁ। আৰু ইয়াতে হয়তো ফটো দেখিবও পাৰে আপোনালোকে। সেইদিনাখনি পাৰ্টিলৈ যাওঁতে আমি সোমাই পেলাই বস্তুটো পূৰা ঠিক ঠাক কৰি থৈ আহিছিলোঁ। মই আজি কেইবাদিনো হৈ গ'ল, আৰু বস্তুটো এতিয়া আনিলোঁ, চাই থাকক ভিডিঅ'টো। এয়া আহি পালোঁ, এতিয়া চাহ খাওঁ। চাহকাপ বনাবলৈ লৈছোঁ। আজি বাহিৰৰ পৰা একো খোৱা নাই, এতিয়া চাহকাপ বনাই আছোঁ। আৰু কি বস্তুটো আনিলোঁ আপোনালোকতো ৰাতিপুৱাই আনিছোঁ, ভিডিঅ'ত দেখিছেই, আৰু সম্পূৰ্ণকৈ দেখাই দিম। মই এটা শ্ব'কেছ লৈছোঁ, সেইটো বহুত দিনৰ পৰাই লোৱা কথা আছিলে। আৰু এয়া চুলিকেইডাল কাটিছোঁৱে, ইমান ভালকৈ হেৰি নহ'লে, আৰু থ্ৰেডিং কৰিলোঁ। থ্ৰেডিং মানে আৰু বিউটি পাৰ্লাৰত আজি বহুত এপ্ৰিলতে কৈছিলোঁ নেকি, তাৰপিছত কৰা হোৱা নাই একেবাৰে, তাৰপিছত সেইকাৰণে থ্ৰেডিং কৰিলোঁ, সেইকাৰণে আজি ওলাই গৈছিলোঁ। 2টা বেজি লোৱাও হৈ গৈছে যিহেতু। আৰু শ্ব'কেছটো সেইদিনাখনিয়েই চাইছিলোঁ, আমি ওলাই যাব দিনাখনিয়ে আনিছোঁহে, দেৰিকৈ চাই চব ঠিক কৰি থৈ আহিছিলোঁ। কালি পে'মেণ্টটো আধা কৰি থৈছিলোঁ, এদিনে ওলাই যোৱা নাছিলোঁ, ইফালে সিফালে অলপ বিজি আছিলোঁ। গতিকে এতিয়া চাহটো খাই লওঁ, আৰু সম্পূৰ্ণকৈ শ্ব'কেছটো কেনেকুৱা আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, শ্ব'কেছটো কেনেকুৱা, আৰু মই দেখাম। আৰু এইটো সীতা জখলাৰ ৰসগোল্লা হয়, বৰ ভাল হয় তাৰ বস্তুবিলাক। এয়া দেখিছে, চাবচোন আপোনালোকো। পনীৰটো সেইদিনাখনি মই তাৰপৰাই আনিছিলোঁ। এইটো ৰসগোল্লাটো এতিয়া চাহৰ লগত খাওঁ, দেখিছেনে? কালাৰটো একদম বহুত ধুনীয়া হয়। আৰু এনেকৈ থৈ দিব পাৰি খোৱাকেইটা। আৰু লগতে এয়া বিস্কুট লৈ লৈছোঁ। এতিয়া চাহকাপ খাই লওঁ বঢ়িয়াকৈ। আহি পেলাই মুখত হাত ভৰি ধুই লৈছোঁ, হেৰি কৰি লৈছোঁ। এতিয়াতো ইমান হেৰি নাই, এতিয়া চাহকাপ খাই পেলাই আকৌ
আৰু এইটো হৈছে শ্ব'কেছটো মই আঁতৰপাতো দেখিছেই এইখিনি এতিয়া এইখিনি জেগাত থৈছোঁ আৰু ধুনীয়াকৈ সজায়ো কৰালোঁ আৰু কেনেকুৱা শ্ব'কেছটো একদম ওচৰৰ পৰা নি মই দেখাম এতিয়া আহক এতিয়া মই দেখাই দিলোঁ নহয় এতিয়া ওচৰৰ পৰা কি কেনেকুৱা কি গোটেইখিনি একদম তন্নতন্নকৈ ওচৰৰ পৰা খুলি খুলি মই দেখাম আৰু এইটো কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব হা এইটো কেনেকুৱা লাগিছে শ্ব'কেছটো এইটো শ্ব'কেছটো এইটো ইয়াতে দেখিছে ওপৰখন চাওকচোন ইমান ধুনীয়াকৈ হেৰি কৰা আছে আৰু কালাৰটো কেনেকুৱা লাগিছে আৰু ইয়াৰ ওপৰত এটা মনি প্লাণ্ট থৈছোঁ আৰু চবতে এইটো এইবিলাক ষ্টিলৰ হেৰি লগোৱা আছে এনেকুৱা হয় আৰু ইয়াতো মই কিবাকিবি থৈছোঁ এয়া ডাইকেইটাতো কিবাকিবি ভৰাই থৈছোঁ আচাৰ বটললৈকে ভৰাই থৈছোঁ জানেনে চববোৰ ছিষ্টেম কৰি পেলালোঁ আৰু এইফালে এয়া এখন দৰ্জা এয়া চাবিও আছে মই চাবিটো লগোৱা নাই আৰু ইয়াতো এনেকৈ বস্তু অলপমান ভৰাই পেলাইছোঁ যিখিনি মোৰ এক্সট্ৰাকৈ আছিলে সেইখিনি ভৰাই পেলাইছোঁ এইটো শ্ব'কেছত বহুত নোজোৰা হৈ গৈছিলে সেইকাৰণে এইটো ল'লোঁ মই আৰু এয়া এখন চাওক দৰ্জাখন এনেকুৱা বস্তুটো স্পেচ আছে কিন্তু বহুতখিনি স্পেচ আছে আৰু এইখিনি মাজতে এইখিনি স্পেচ আছে এইখিনি মই কি কৰিছোঁ ডাইনিং টেবুলত থোৱা নাই আমি যিখিনি ৰেগুলাৰ আমি ঘৰৰ মানুহে পানী খাবলৈ ইউজ কৰোঁ গ্লাছ আৰু লগতে এইটো বটল আৰু ঝাৰ আৰু ইয়াতে এডাল মনি প্লাণ্ট সেনেকৈ থৈছোঁ মনি প্লাণ্টডাল দি সজাই থৈছোঁ আৰু এইফালে এইটোত আছে এইখিনি মই মেটখিনি সদায় ব্যৱহাৰ নকৰোঁ ঘৰত খাবলৈ কাৰণে এইখিনি মই আলহী চালহী আহিলে কৰিম বুলি ভাবিছোঁ সেইকাৰণে আৰু ইয়াতে এয়া এই বাউলকেইটা আৰু এই বাউলটো ক'ৰবাত বেলেগত আছিলে আনি থৈছোঁ এই বাউল তিনিটা এনেকৈ থৈছোঁ আৰু লগতে এই টেইকেইখন এই দুখন এখন ডাইনিং টেবুলত আছে এনেকৈ থৈছোঁ আৰু এইটো পাৰ্টত এয়া মই নতুনকৈ যিটো ডিনাৰ ছেট লৈছিলোঁ এইটো হয় এইটো ইমানেই ভাল নহয় আপুনি থালখনত ভাত গৰম কৰিবলৈ হ'লে এখন থালখন ভৰাই দিব পাৰে মাইক্ৰ'ভেনত মই সেনেকৈ কৰিছোঁ গোটেইখিনি মাইক্ৰ'ভেনত ভৰাব পাৰে বাতি গিলাচ থাল গোটেইখিনিয়ে সেইটো কাৰণে ভাল আৰু এয়া গ্লাছ এনেকৈ থৈছোঁ এইটো এনেকৈ খুলিব হেৰি কৰিব পাৰে আপোনাৰ একদম সহজে এনেকৈ উলিয়াই নিব পাৰে আৰু এনেকৈ আৰু সিটো ফালে খুলিবলৈ দিবলৈ হ'লে এনেকুৱা ছিষ্টেমখিনি বহুতেই ভাল হয় আৰু সেইটো হৈছে পুডিং ছেট সেইটোও হৈছে মাইক্ৰ'ৱেভ ছেটৰ ইয়াতো মাইক্ৰ'ৱেভত ভৰাব পাৰে সেনেকুৱা হয় আৰু এইফালে হৈছে এইটো পাৰ্টত বহুত ভৰাব পাৰে মই এতিয়া এনেকৈ যিখিনি পাৰোঁ সেইটো যিখিনি নোজোৰা হৈ গৈছিলে সেইখিনি বস্তুৱে আৰু নতুন বস্তুও আছে নতুন বস্তুখিনি এইখিনি গোটেইখিনি নতুনেই হয় ইয়াত থকা এয়া এনেকুৱা দৰ্জা দিছে হয়নে ইমান মোক সেইদিনাখনি গৈয়ে মানে ইমান মৰম লাগিলে শ্ব'কেছটো বহুত ভাল লাগিলে চাই থৈ আহিলোঁ আৰু একদম ফিক্স কৰি থৈ আহিলোঁ অলপমান এমাউণ্ট দি পইচা দি তাৰপিছত বিল চিল কাটি থৈ আহিছিলোঁ এইকেইদিন গৈ পেলাই এতিয়া লৈ আহিলোঁ আজি আৰু সিটো ছাইডো একে হয় এনেকুৱা হয় ইয়াতো মই এডাল মনি প্লাণ্টডাল থৈ দিছোঁ ইয়াৰ আৰু এটা পানী চানী দিওঁগৈ বাহিৰত নি পেলাই আৰু এইটো ইয়াতো মই কিবাকিবি এইবিলাক মোৰ লাগতিয়াল যিখিনি হাততে পোৱা বস্তু থাল বাতি আৰু এইবিলাক থৈ দিছোঁ যিবিলাক এতিয়া ল'বলৈ সুবিধা হৈছে আৰু এইফালে ছাইডটো চাওক ছাইডটো এই ছাইডৰ এইখিনি চাওক আপুনি এইখিনি ইমান ধুনীয়া হেৰি লগোৱা আছে ইয়াৰ এনেকুৱা ছিষ্টেমটো বহুত একদম খুলি নাহে আপুনি গোটেইটো খুলি দিয়ক নাহেদি কেতিয়াও খুলি নাহে এটা হেৰিয়াত ৰখি যায় সেইটো ছিষ্টেম মোৰ ভাল লাগিছে ডাষ্টটো খোল খাই নাহে যিমান হেৰি কওক একদম ফিক্স আছে ইমানলৈকে খোল খাব এইটো আৰু সেইটো সেইজন এনেকুৱাই একেই হয় এনেকুৱা ইয়াতে মই গ্লাছ আৰু এইবিলাক কিবাকিবি বস্তু থৈছোঁ এইটো কাপ এইখিনি যিখিনি আছে সেইখিনি থৈছোঁ আৰু এইখন হৈছে এখন মই পিজ্জা বনাবলৈ আনি থোৱাতে আছে আৰু এইকেইটা হৈছে আমাৰ বাতি আৰু এইটো হৈছে ৰাইচ কুকাৰ হয় এইটো মই ব্যৱহাৰ কৰাৰ পৰা এদিনেই ব্যৱহাৰ কৰিলোঁ ব্যৱহাৰ কৰাই নাই ৰাইচ কুকাৰটো ইয়াতে এনেই ভৰাই দিছোঁ দৰকাৰ হ'লে উলিয়াই ল'ম আৰু আজি মই গোটেই শ্ব'কেছটো গোটেইটো ৰিভিউ আপোনালোকক দিলোঁ আৰু কমেণ্ট কৰি জনাবলৈ কিন্তু একদমেই নাপাহৰিব আৰু শ্ব'কেছটো ৰিভিউ আপোনালোকক দিলোঁ আৰু গোটেইটো খুলি মেলি দেখালোঁ আৰু কেনেকুৱা লাগিছে শ্ব'কেছটো গোটেইটো কমেণ্ট কৰি দুবাৰমান ক'লোৱে চাগে আৰু গোটেইটো দেখালোঁ আপোনালোকক আৰু থৈছোঁ কেনেকৈ সেইটো জনাবলৈ নাপাহৰিব আজি মই মাটন 1 কিলোলৈ অলপমান কম আনিছিলোঁ এয়া আধা কিলোতকৈ অলপ বেছি এয়া আধভাগ কৰিছোঁ এভাগ থৈ দিছোঁ আৰু এইভাগ এতিয়া মই বনাবলৈ লওঁ মটনটো বহুত ধুনীয়া হয় মই আজি এইখিনি বশিষ্ঠ চাৰিআলিৰ পৰা আনিছোঁ তাকে এতিয়া মটনখিনি বনাওঁ আৰু এতিয়া মই পাকঘৰলৈ গ'লোঁ দেৰিয়ে হৈ গ'ল 9টামান বাজিব হ'ল পাকঘৰত গৈ পেলাই মটনখিনি এতিয়া ধুই মেলি থৈ আহিছোঁ আজি ৰেচিপি একো নিদিওঁ আৰু শ্ব'কেছটো একচুৱেলি মই বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ যেতিয়া মোক বাচন এইটো শ্ব'কেছত থ'বলৈ নোজোৰা হৈ গ'ল আৰু বাচন ল'লোঁ
এতিয়া বাচনখিনি সেনেকৈ পেকেটিঙতে আছিলে মই খোলাখিনি একচুৱেলি নেদেখালোঁ পেকেটিঙতে থাকি থাকি টেবুলৰ ওপৰত একদম বেয়া হৈ গৈছিলে মই ভাবোঁ শ্ব'কেছটো লওঁকৈ এনেকৈ ল'বলৈ লওঁতেই মাজতে এপ্ৰিল মাহত লোৱা কথা আছিলে লকডাউন হৈ গ'ল লকডাউনৰ কাৰণে ল'ব নোৱাৰিলোঁ ইমানকেইদিন সেনেকৈয়ে বস্তু পেকেটিঙতে থাকিলে এতিয়া লকডাউন খোলাৰ লগে লগে প্ৰথমতেই মই শ্ব'কেছটোৱে ল'লোঁ মই ভাবিছোঁ নাই আকৌ কি হয় ঠিক নাই পৰিস্থিতিত বোলো শ্ব'কেছটো মানে লোৱা যাওক সেইদিনাখনি যেতিয়া প্ৰথম দিনা মই ওলাই গৈছিলোঁ সেইদিনাখনিয়ে চালোঁ গণেশগুৰিটো চালোঁ কেইবাটাতো চালোঁ চাই পেলাই আগৰখনতে মোৰ এইটো পচন্দ হ'ল কেইবাটাতো চোৱাৰ পিছত আৰু একেবাৰে চাই ঠিক মাত কৰি থৈ আহিলোঁ তাৰপিছত আজি গৈ লৈ আহিলোঁ আৰু যি বস্তুটো আপোনালোকক দেখাওঁৱে এতিয়া দেখালোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ